মোৰ নেক্সট বাৰ্থডেত আহিব। নমস্কাৰ সকলোকে, মোৰ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে সদায়ৰ দৰে ল'ৰাক স্কুললৈ পঠোৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমাৰ আজিও দেৰি হৈছে, গাড়ী অকণমান আগত ৰখাই কেয়াৰটেকাৰ দাদাজন অকণমান আগবাঢ়ি আহিছে। আৰু এতিয়া ল'ৰাক পঠোৱাৰ পিছতহে ঘৰৰ বাকী কামবোৰৰ কথা ভাবিব পাৰোঁ। আৰু এইফালে কাম কাজ আজৰি কৰি প্ৰায় 1:30 মান বাজিলে এতিয়া। আৰু এফালে ওলাইছোঁ, এফালে তিনিচুকীয়া বজাৰলৈ মানুহজনৰ কিবা এটা কাম আছে। ময়ো যাওঁ বুলি ক'লোঁ, মোৰো দুটামান কাম আছিলে আৰু সেইকাৰণে লগতে ওলাইছোঁ। আৰু ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম, চাই থাকিব আপোনালোকে শেষলৈ। আৰু ইমান যে গৰম পৰিছে, বাহিৰলৈ চাবই নোৱাৰি, একদম ইমান ৰ'দটো চোকা নহয় আজি। এইফালে ল'ৰাও স্কুলৰ পৰা ছুটি হৈ ঘৰলৈ আহি আছে, তাকো লৈ লৈছোঁ, নহ'লে সি ঘৰত আহি আমাক নেদেখিলে মনতে দুখ পায়। কি কৰি আনিছে? এতিয়া মই ল'ৰাৰ কাৰণে স্কুল জোতা চাই আছোঁ। গাড়ীত উঠোঁতে তাৰ জোতাযোৰ চাইছোঁ, ক'ৰবাত লগাই সি ফালি আনিছে, সেইটো কাৰণে একেবাৰে আহোঁতে তাৰ জোতা এযোৰ লৈ লৈছোঁ। আৰু জোতা চাই থাকোঁতে মৰম লগা ক্ৰক্স কেইযোৰলৈ চকু পৰিল, আৰু বেটাৰ কাৰণে দৰকাৰ হৈয়ে আছিলে, সেইটো কাৰণে ক্ৰক্স এযোৰ লৈ ল'লোঁ। আপুনি খুলি ক'ৰবাত থৈ দিব। এইকেইটা ন এক্সট্ৰাকৈ দিছে। এইফালে এতিয়া মই আচাৰ চাই আছোঁ। আচাৰ ঘৰত আছেই, তথাপিও এই আচাৰখিনি নিনিলে যেন শান্তিয়ে নাপাম তেনেকুৱা লাগিছে। আৰু এটা কথা, ওলাই আহিলে ঘৰলৈ যিকোনো খোৱা বস্তু অলপ নিনিলে যেন শান্তিয়ে নালাগে, বিশেষকৈ চব্জি। ঘৰত থাকিলেও তথাপিও চব্জি অলপ যদি নিনিওঁ মই শান্তিয়ে নাপাওঁ। লাগিছে দেই, দুখ পাই ল'লা ইমান বেয়াকৈ। বাবা ধুনীয়া লাগিছে দেই। চাওঁ, হাতখন উঠাই দিয়া। এইফালে আমাৰ বেটাই জল্দিকৈ গা পা ধুই এতিয়া বাৰ্থডে খাবলৈ যাব। ওচৰতে বেটাৰ ফ্ৰেণ্ড এজনীৰ বাৰ্থডে আছে, আৰু তাইৰ কাৰণে নিজে হাতেৰে কাৰ্ড বনাই লৈ গৈছে। বহুত ভাল ল'ৰা দেই। হ'ব দিয়া, টাইম নাই ন, দেৰি হৈছে যে। এতিয়া তোমাৰ গিফ্টটো লৈ যোৱা, আৰু চকলেট এটা লৈ যোৱা। আহা। আজিকালি এই বয়সৰ ল'ৰা ছোৱালীয়ে বাৰ্থডে বুলি ক'লে যে কিমান ফূৰ্তি পায়। 10 দিনমানৰ আগৰ পৰা আঙুলি মূৰত হিচাপ কৰি থাকিব, আৰু এদিন আছে, দুদিন আছে, তেনেকৈ লগৰবিলাক আহিব, নতুন নতুন গিফ্ট পাম, কত যে সপোন সিহঁতৰ। আৰু মই যে দিছোঁ এই গিফ্টটোৰ কাৰণে তাই বহুত দিনৰ পৰা ৰৈ আছে। আৰু মই তাইক কথা দিছিলোঁ, তোমাৰ বাৰ্থডে দিনাখনেই দিম দেই মই সেইটো কাৰণে তাই এই গিফ্টটোৰ কাৰণে বহুত হেঁপাহেৰে ৰৈ আছিলে আচলতে। কেনেকুৱা লাগিছে তোমাৰ? থেংক ইউ কোৱা নাই যে, ভাল লাগিছে নাই? এইফালে কোৱা। এতিয়া মিল আছেনে নাই ইয়াক দেখাই দিয়া ফটোখনৰ পৰা মানুহজনী। এয়া মেকআপত আছেতো, এয়া বিনা মেকআপ। আৰু এইখন এখন দিব ভাবিছে ৰ'বা, এইখন সেইখন মই লৈ ল'ম। এই ফটোখন যে মই মেকআপ কৰিছিলোঁতো, তেতিয়া মেকআপ কৰোঁতে দুইজনীকে কৈছিলোঁ বাৰ্থডে দিনাখন ফটো এখন উলিয়াই দিম দেই বুলি। তাকে আজি উলিয়াই দিছোঁ, সেইটো মই কৰা মেকআপ। এতিয়া মোৰ বাকী আছে ন, মোৰ নেক্সট বাৰ্থডেত আহিব দেই। এতিয়া মোৰ সময় নিমিলিলে, মই কিবা এটা বিজি আছিলোঁ নেকি, কৈছিলোঁ। আৰু এইফালে তাইৰ লগত এখন ধুনীয়াকৈ ফটো তুলি ল'লোঁ, আৰু তাই এই ফটোখন পোৱাৰ পিছত বিৰাট সুখী। আৰু তাইৰ এই বিশেষ দিনটোৰ কিছু দৃশ্য ভিডিঅ' কৰি মোৰ এই ভিডিঅ'টোত সাঁচি ৰাখিছোঁ। আৰু আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰি ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম। বাই বাই।